খেতিয়কসকলৰ বাবে ভাল খবৰ। নতুনকৈ ই-শ্ৰমিক থকা সকলে পাব এতিয়া নতুনকৈ পইচা। আপোনালোকৰ যদি ই-শ্ৰমিক কাৰ্ড নাই কেনেকৈ এপ্লাই কৰিব? ভিডিঅ'টো চাওক আৰু আপুনিও এপ্লাই কৰি যাওক। আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব, তাতে টাইপ কৰিব E-SHRAM ই-শ্ৰমিক কাৰ্ডৰ এইটো শ্বৰ্ট নাম হৈছে। ইয়াতে যোনটো ৱেবছাইট আছে ৱেবছাইটত ক্লিক কৰিব। মই অলৰেডি ক্লিক কৰি দিছোঁ। ই-শ্ৰমিকটোত ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। তাৰপিছতে আপোনালোকৰ ফোনটোলৈ এনেকুৱা এখন নটিফিকেশ্যন ওলাই আহিব। নটিফিকেশ্যন ওলোৱাৰ পিছতে ৰাইট চাইডত 3 ডট আছে, তাতে আপুনি ক্লিক কৰিলে ডেস্কটপ ছাইডে ক্লিক কৰি ল'ব। ডেস্কটপ ছাইড ক্লিক কৰি ল'লে আপোনাৰ কাৰণে সুবিধাজনক হ'ব। ডেস্কটপ ছাইড ক্লিক কৰিলেও আপুনি ওপৰলৈ ঠেলিব, ঠেলাৰ পিছতে ৰেজিষ্টাৰ অন ই-শ্ৰম তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি চেল্ফ ৰেজিষ্ট্ৰেশ্যন দেখা পাইছে। ইয়াতে আধাৰ লগত লিংক থকা মোবাইল নম্বৰটো বহাই দিব। নেক্সট তলত দিয়া আছে কেপচাৰ নাম্বাৰ দিয়া আছে। কেপচাৰ যোনটো আছে কেপচাৰটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছতে ওপৰলৈ ঠেলি দিব। ওপৰলৈ ঠেলি দিয়াৰ পিছতে EPFO তাত ন' কৰিব। নেক্সটটো ন' কৰি দিব। ন' কৰাৰ পিছতে আপুনি তলত আহিব। তলত আহিলেও চেণ্ড OTP ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ আছিলে তাতে OTP এটা যাব। OTPটো বহাই লৈ ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এখন নতুন চাৰ্ট খোল খাব। ইয়াতে আধাৰ নাম্বাৰ আছে। আধাৰ নাম্বাৰটো লিখি দিব। লিখি দিয়াৰ পিছতে OTPত ক্লিক থাকিবই। আপুনি কেপচাৰটো এইফালে বহাই দিব। বহাই দিয়াৰ পিছতে যোনটো ঘৰ আছে ঘৰটোত ক্লিক কৰি লৈ ছাবমিটত ক্লিক কৰি দিব। মই ছাবমিটত ক্লিক কৰি দিছোঁ। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছতে আকৌ মোবাইল নম্বৰটো এটা OTP যাব। OTPটো ইয়াত বহাই ভেলিডেট আছে। ভেলিডেটত ক্লিক কৰি দিলে এখন নতুন চাৰ্ট খোল খাব। ইয়াতে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আপোনাৰ ৰেজিষ্ট্ৰেশ্যন অলৰেডি হৈ গৈছে। ওপৰলৈ ঠেলিব। ঠেলিলে আপোনাৰ আধাৰ নাম্বাৰ লগত আধাৰ কাৰ্ডটোৰ লগত যি নাম আছে, নাম, ডেট অফ বাৰ্থ, জেণ্ডাৰ চব ইয়াত শ্ব' হৈ যাব, কিন্তু ফটোখন শ্ব' নহয়। তাৰপিছতে আপুনি ইয়াতে ক্লিক কৰিব লাগিব কণ্টিনিউ টু এণ্টাৰ আদাৰ ডিটেইলছ। ইয়াতে ক্লিক কৰিব। মই অলৰেডি ক্লিক কৰি দিছোঁ। এতিয়া আমাক বিচাৰিছে পাৰ্চনেল ইনফৰ্মেশ্যন। এইখন চাৰ্টত পাৰ্চনেল ইনফৰ্মেশ্যনত আছে ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ। মোবাইল নাম্বাৰটো বহাই দিব। আৰু এটা ইমাৰ্জেঞ্চি মোবাইল নাম্বাৰ বিচাৰিছে, সেইটো বহাই দিব। তাৰপিছত ইমেইল আইডি বহাই দিব। ইয়াতে মেৰিটেল ষ্টেটাছ, আপুনি যদি বিয়া পাতিছে মেৰিড লিখিব, যদি বিয়া নাপতা নেভাৰ মেৰিড। যদি আপুনি বিধৱা তেতিয়া এইটো ক্লিক কৰিব। যদি আপুনি কোৰ্টৰ আপোনাৰ যদি ডিভোৰ্চ হৈছে তেতিয়া এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনাৰ ইয়াতে ওলাই যাব নেক্সট আহিলে ফাদাৰ্ছ নেম, দেউতাৰ নাম লিখিব। তাৰপিছতে আপুনি কি কেটেগৰী হয় সেইটো লিখিব। কাষ্ট আপোনাৰ কি হয়, SC ST OBC জেনেৰেল যি হয় সেইটো লিখিব। তাৰপিছতে আপোনাৰ ব্লাড গ্ৰুপ আপুনি ইয়াতে দিলেও হ'ব আৰু নিদিলেও হ'ব, কাৰণ ইয়াতে ৰেজিষ্টাৰ নাই। ঠিক আছে। ইয়াতে এটা কথা মন কৰিব, ৰেজিষ্টাৰ থকাবিলাক কিন্তু ফৰ্ম ফিল আপ কৰিবই লাগিব। তাৰপিছতে আহিলে আপোনাৰ নেক্সটটো ন' কৰিব। ন' কৰাৰ পিছতে আপোনাৰ নমিনি ডিটেইলছ আহিলে নমিনি আপুনি কাক দিব তাৰ নামটো লিখিব, তাৰ ডেট অফ বাৰ্থটো লিখিব। ইয়াতে ডেট অফ বাৰ্থ লিখিব। তাৰপিছতে জেণ্ডাৰ নমিনি যাক দিব তেওঁ মতা নে মাইকী সেইটো লিখি দিব, মেল নে ফিমেল। তাৰপিছতে নমিনি যাক দিব তেওঁৰ লগত আপোনাৰ ৰিলেশ্যন কি সেইটো লিখিব। ইয়াতে ৰিলেশ্যন আপোনাৰ যি হয়, ছোৱালী হয়, মা হয়, দেউতা হয়, যি হয় লিখি দিব। তাৰপিছতে নমিনি এড্ৰেছ লিখিব। আধাৰ কাৰ্ডত যোনটো এড্ৰেছ থাকে সেইটো দি দিব পাৰিলে ভাল। তাৰপিছতে আহিলে নমিনিৰ মোবাইল নাম্বাৰ এটা দি লৈ ইয়াতে তলত আছে ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ এনেকুৱা এখন ডিটেইলছৰ আহি যাব। এইখন হৈছে ৰেচিডেণ্টেলছ ডিটেইলছ। ইয়াতে হোম এড্ৰেছ আপুনি আপোনাৰ ঘৰ ক'ত, আমাৰটোতো আছাম হয়, আমি আছাম দি দিছোঁ। তাৰপিছতে আপুনি ইয়াতে দিব ডিষ্ট্ৰিক্ট, আপোনাৰ যি ডিষ্ট্ৰিক্ট হয়। মই এইটোতো বেলেগৰ এপ্লাই কৰি আছোঁ, মই যিহেতু নিজৰ কৰা নাই সেইকাৰণে মই বেলেগৰ ডিষ্ট্ৰিক্ট দি দিছোঁ। এইটো ৰেড ষ্টাৰ মাৰ্ক দিয়া নাই, আপুনি এইটো এপ্লাই নকৰিলেও হ'ব আপোনাৰ। তাৰপিছতে নেক্সটত আছে আগত যোনবিলাক ৰেড ষ্টাৰ দিয়া আছিলে সেইবিলাক এপ্লাই কৰি ল'ব। তাৰপিছতে আছে আপোনাৰ কাৰেণ্ট এড্ৰেছ, আপুনি এইটোতো যোনটো মই ক্লিক কৰিছোঁ এইটো ক্লিক কৰিব। হাউচ নাম্বাৰ দি দিব, লোকেলিটি দি দিব, ষ্টেট আগত যোনবোৰ যেনেকৈ দিছে তেনেকৈ। এইটো আছামেই হ'ব। ডিষ্ট্ৰিক্টটো মই যেনেকৈ বহাইছিলোঁ তেনেকৈ বহাই দিব, তেনেকৈ মানে নিজৰ ডিষ্ট্ৰিক্ট বহাই দিব। তাৰপিছতে যেনেকৈ মই কৰি আছোঁ চাব ডিষ্ট্ৰিক্ট তেনেকৈ বহাই দিব, ভিলেজ বহাই দিব। নিজৰ আপুনি যাৰ কাৰণে এপ্লাই কৰি আছে তেখেতৰ বহাই দিব, পিনক'ড বহাই দিব ইয়াতে। তাৰপিছতে আহিলে
সেইটো লোকেশ্যনত আপুনি কিমান বছৰৰ পৰা আছে, ইয়াতে এবছৰৰ পৰা 2 বছৰ, 2 বছৰৰ পৰা 3 বছৰ এনেকৈ ওপৰলৈ ঠেলি দিব, পাই গৈ থাকিব। যোনটো যিমান বছৰ হয় সিমান বছৰ আপুনি দি দিব। তাৰপিছত নেক্সটটোতো পাৰ্মানেণ্ট এড্ৰেছৰো ছেমেই হয়, মই বাৰে বাৰে কৈ নাযাওঁ, আপোনালোকে আগত কৰা নিচিনাকৈ কৰি দিব। কৰি দিয়াৰ পিছতে আপোনাৰ ছেভ এণ্ড কণ্টিনিউ আছে, কণ্টিনিউ তাত ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আহিছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি যদি প্ৰথম, দ্বিতীয়, তৃতীয় তাত পঢ়িছে, এইটোত মই যোনটো ক্লিক কৰিছোঁ এইটোত ক্লিক কৰি দিব। বাকীবোৰতো আপোনালোকে অলৰেডি গম পাইছে। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব, তাতে গৈ আপলোড কৰিব। তাৰপিছত মান্থলি ইনকাম কিমান আপোনাৰ এইটো আপুনি ইয়াত লিখি দিব। লিখি দিয়াৰ পিছতে আপোনাৰ ইনকাম চাৰ্টিফিকেট সেইটো দিলে দিব, নিদিলে নাই। ছেভ এণ্ড কণ্টিনিউ তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এইটো যোনখন ওলাইছে সেইখনত আপুনি ন'টো ৰাখিব। ৰখাৰ পিছতে য়েছটো নিদিব, ন'টো দিব। দিয়াৰ পিছতে আপোনাৰ য়েছটো দিব পাৰিব যদিহে আপুনি চাকৰি কৰে, আৰু ইয়াতে লিখিব আপুনি কি চাকৰি কৰে যদিহে চাকৰি কৰে। ঠিক আছে। তাৰপিছতে আপুনি এইটো সেই চাকৰি কৰি থকা কিমান বছৰ হৈছে সেইটো আপুনি ইয়াতে লিখিব লাগিব। এবছৰ, 2 বছৰ, 3 বছৰ, যি বছৰ হৈছে লিখিব লাগিব। তাৰপিছতে আপুনি যে চাকৰি কৰি থকা এখন চাৰ্টিফিকেট আপলোড কৰিব লাগিব ইয়াতে। তাৰপিছতে ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ আহিলে বেংক ডিটেইলছ। বেংক ডিটেইলছত প্ৰথমতে আহিব আপোনাৰ এইটো বেংক একাউণ্ট নাম্বাৰটো আহিব। বেংক একাউণ্ট নাম্বাৰ ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছতে বেংক একাউণ্ট নাম্বাৰটো আকৌ এবাৰ ইয়াতে লিখি দিব। লিখি দিলৈ বেংক একাউণ্টখন কাৰ নামত আছে এইটোত নেক্সট ইয়াত লিখি দিব। লিখি দিয়াৰ পিছতে IFSC কোডটো লিখি দিব। ইয়াতে লিখি দিয়াৰ পিছতে ইয়াতে আপুনি চাৰ্চ কৰি দিলে বাকী তলত যোনকেইটা ডিটেইলছ আছে ডিটেইলছকেইটা নিজে নিজে আহি যাব। তাৰপিছতে ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰিব। ক্লিক কৰিলে আপোনাৰ কাম অলৰেডি হৈ গ'ল। হৈ যোৱাৰ পিছতে আপুনি এনেকৈ ওপৰলৈ ঠেলিব। ঠেলি দিয়াৰ পিছতে এইটো এটা ঘৰ পাব। ঘৰটোত আপোনাৰ ক্লিক কৰিব লাগিব। আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰিলে আপোনাৰ কাম অলৰেডি হৈ গৈছে। হৈ যোৱাৰ পিছতে ইয়াত লিখা আছে ইফ ইউ আৰ লুকিং ফৰ জব পেঞ্চন, জব এণ্ড পেঞ্চন, আপুনি জবত এপ্লাই কৰিব নে পেঞ্চনত এপ্লাই কৰিব, এইটো আমাৰ প্ৰয়োজন নাই। মই ক্ল'জ কৰি দিলোঁ। ক্ল'জ কৰি দিয়াৰ পিছতে এনেকৈ ওপৰলৈ ঠেলিব। ঠেলাৰ পিছতে আপুনি যোনখন এপ্লাই কৰিছিলে সেইখন ইয়াৰ পৰা ডাউনলোড কৰিব লাগিব। UAN কাৰ্ড বুলি কোৱা হয় সেইখনক। ঠিক আছে। ই-শ্ৰমিক যোনখন স্মাৰ্ট কাৰ্ড সেইখনক UAN কাৰ্ড বুলি কোৱা হয়। এনেকৈ আপুনি দেখা পাইছে, এয়া ওপৰলৈ এনেকৈ ঠেলি দিলে আপোনাৰ কাৰ্ডখন এনেকৈ দেখা পাব। আপুনি তাতে ডাউনলোড কৰি লৈ কম্পিউটাৰ দোকানত গৈ লৈ কাৰ্ডটো বনাই আনিব পাৰিব।